हेलो बंधुসকল আজি এটা নতুন ভিডিও বনাবলৈ গৈ আছো আমাৰ প্ৰশান্ত দা আহি ৰৈ আছেহি আৰু বলকচোন আমি আকৌ আজি ৰূপহিলে যাবলৈ ওলাইছো বায়োফ্লকৰ এটা ভিডিও বনাম আকৌ বায়োফ্লকতনো কি কি মেটেৰিয়েল লাগে আৰু কিমান কিমান যাম সেইবিলাক জানিম এতিয়া আমি ৰূপহিলে ওলাইছো ৰূপহিত যাম আকৌ ৰচিদুল দাদা তাতে বায়োফ্লকৰ আৰু এটা ভিডিও বনাম বুলি ভাবিছো বায়োফ্লকৰ কি কি মেটেৰিয়েল নো লাগে এটা বায়োফ্লক টেংকি বনাওতে সো গোটেই সামগ্ৰীখিনি আপোনালোকক দেখাম আৰু আমাৰ লগত হেমন্ত যাব হেমন্তক আমি ৰাস্তাৰ পৰা পিক কৰিম আমি ওলাইছো বলক ভিডিওটো আৰম্ভ কৰোঁ দৰ্শকসকল আমি হেমন্তক ললো এতিয়া আমি আকৌ যাবলৈ আৰম্ভ কৰিছো আসলতে এজ আমি দেখাইছিলো প্ৰশান্ত দা আসলতে প্ৰশান্ত দাই আমাৰ ভিডিও ইউটিউবত দেখাৰ পিছত আমাৰ লগত যোগাযোগ কৰিলে আৰু তেওঁ বায়োফ্লক কৰাৰ আগ্ৰহী সেই কাৰণে আমি ভাবিলো কি তেওঁক আমি আমাৰ লগত লৈ যাওঁ চিনাকি কৰাই দিওঁ আৰু তেওঁ যি সামগ্ৰী লাগে তাৰ পৰা ক্ৰয় কৰিব পাৰিব সেই গতিকে প্ৰশান্ত দাও আমাৰ লগত ওলাইছে আসলতে দৰ্শকসকল প্ৰশান্ত দাই যেতিয়া আমাক ক'লে যে তেওঁ এটা কৰাৰ আগ্ৰহী ভাবিছো প্ৰশান্ত দাৰ লগত ময়ো যদি অংশীদাৰ হিচাপে কৰিব পাৰোঁ তাকে চাওঁ কি হয় ভাবিছো তেনেকৈ কৰোঁ বুলি আপোনালোকে জনাবচোন কৰিলে কেনেকুৱা হয় আৰু যদি আমাৰ তাতে বস্তুখিনি চাই যদি আমি পাৰোঁ আজিয়ে বস্তুখিনি লৈ অহাৰ চেষ্টা কৰিম বাৰু বলকচোন ভিডিঅ'টো চাই থাকক শেষলৈকে হয় দৰ্শকসকল আজি আপোনালোকক এটা পুনৰ বায়োফ্লকৰ ওপৰত ভিডিও দিবলৈ আহিলো আমি আহি পালোহি ৰূপহিৰ গেৰুৱাহাটীত আমাৰ সততে মনত এটা প্ৰশ্ন হয় যে এটা বায়োফ্লক কৰিবলৈ বা বায়োফ্লক এটা খুলিবলৈ আমি কি কি সামগ্ৰী আমাক লাগিব বা কি কি সামগ্ৰীৰে এটা বায়োফ্লক হ'ব পাৰে আমি তাকে আজি দেখুৱাম তাৰ দাম আৰু তাৰ কোম্পানী বা কি কি প্ৰডাক্ট লাগে কেনেকুৱা প্ৰডাক্টবিলাক ভাল সেই সকলোবিলাক আমি আজি এই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম আমি আগৰ ভিডিঅ'টোত ইয়াতে আহিছিলো আপোনালোকক দেখাইছিলো ইয়াতে আজি আমি বিশেষকৈ বায়োফ্লকৰ কি কি মেটেৰিয়েল লাগে কি কি সামগ্ৰী লাগে আমি সেইখিনি দেখাবলৈ চেষ্টা কৰিম আমাৰ লগত আজি দাদা আছে দাদা নমস্কাৰ আজি আমি আহিলো দৰ্শকসকলক কি কিনো বায়োফ্লকত এটা বায়োফ্লক সাজোতে কি কি মেটেৰিয়েলছ লাগে তাৰ ওপৰত অলপ আপোনাক সুধিম বুলি আহিলো দাদা আপোনাক সুধিব বিচাৰো বায়োফ্লক এটা কৰিবলৈ কি কি সামগ্ৰী লাগে আপোনাৰ ফাৰ্ষ্ট অফ অল মানে লাগিব ফাৰ্ষ্টত আইৰন মেছটো লাগিব তাৰপাছত টাৰ্পলিনটো লাগিব টাৰ্পলিনৰ পাছত আপোনাৰ এয়াৰ পাম্প লাগিব এয়াৰ পাম্প ইয়াতে এয়াৰ পাম্প আছে নহয় অকণমান দেখাবলৈ অনুৰোধ জনাইছো প্ৰাইচটো ইয়াৰ এনে এয়াৰ পাম্পৰ ইয়াতে বিভিন্ন ধৰণৰ পাম্প আছে ইয়াৰ কেনেকুৱা দাম হয় আপোনাৰ 2600ৰ পৰা 9000 আপোনাৰ 15000 তেনেকুৱা আছে কোৱালিটি মানে কোৱালিটি লৈ লৈ আপোনাৰ দাম বেলেগ বেলেগ হয় আৰু কি কি বস্তু লাগে বাৰু আপোনাৰ TDS মিটাৰ লাগিব pH মিটাৰ লাগিব এমোনিয়া কিট লাগিব ডিজলভ অক্সিজেন কিট লাগিব তাৰপাছত এয়াৰ ষ্টন লাগিব এয়াৰ পাইপ লাগিব এইটো কন্ট্ৰোল ভাল্ভ লাগিব তাৰপাছত প্ৰবায়টিক্স এইবিলাক ইয়াতে আমি এটা দেখিছো এইটো TDS মিটাৰ মানে আপোনাৰ পানীত TDS কিমান আছে কিমান নাই সেইটো আমি চাবৰ কাৰণে ব্যৱহাৰ কৰো ন ইয়াৰ কিছুমান কোৱালিটি আছে নেকি বোলে ইয়াৰ ষ্টেণ্ডাৰ্ড কোৱালিটি বা কিবা কোৱালিটি এনেকুৱা এইটো TDS টো দামীটো পোৱা যায় কম দামীটো পোৱা যায় মানে কোৱালিটি লৈ বেলেগ বেলেগ আছে হয় আৰু ইয়াতে আপোনাৰ এয়া দেখাইছে এয়াৰ ষ্টনৰ কাম কি বাৰু এয়াৰ ষ্টন মানে এইটো অক্সিজেনৰ যিটো মানে বাবুচটো দিয়ে যে পানী হেতু হয় দৰ্শকসকল আমি যেতিয়া বায়োফ্লকৰ টেংকি এটা চাওঁ তাত আমি দেখা পাওঁ যে পানীৰ বুৰবুৰণি কিছুমান ওলাই থাকে সেই বুৰবুৰণিবোৰ এই এয়াৰ ষ্টনৰ কাৰণে ওলোৱা হয় এয়াৰ ষ্টনৰ লগত এই এয়াৰ পাইপ কানেক্ট কৰা হয় আৰু এই এয়াৰ পাইপ গৈ পেলাই আমাৰ এই পাম্পত সংযোগ হয় আৰু এই পাম্পৰ জৰিয়তে অক্সিজেন গৈ মাছে পায় আৰু ইয়াতে আমি দেখিছো প্ৰিবায়োটিক ন প্ৰবায়োটিক এই প্ৰবায়োটিকবোৰ কেনেকুৱা হয় মানে আপোনাৰ বিভিন্ন কোম্পানীৰ থাকে চাগে এই প্ৰবায়োটিক বিলাকৰ দাম কেনেকুৱা আপোনাৰ                                                                                                         এটো দাম দিয়ে আছে
1299 1299 হয় হয় দৰ্শকসকল ইয়াতে আপোনাৰ 1 কেজি হয় 1 কেজিৰ পেকেট 1299 আৰু বিভিন্ন ধৰণৰ কোম্পানীৰ থাকে ইয়াতে আপোনাৰ সকলো ধৰণৰ সামগ্ৰী আছে আমি অলপ সামগ্ৰীবিলাক দেখাবলৈ অনুৰোধ জনাইছো ইয়াত দেখিছো আমি এটো কি কয় টাৰ্পলিন ইয়াতে আছে টাৰ্পলিন আছে 800 GSM ন এটো ইয়া কি GSM 500 550 650 হয় আৰু এটো হল 800 ন এটো হাই কোৱালিটিৰ ইয়াৰ কিবা ওয়াৰেন্টি আছে নে গ্যাৰান্টি তেনেকুৱা নাই আৰু মানে ধৰক এখন টাৰ্পলিনে কিমান বছৰ যাব পাৰে 10 years আৰামছে কৰিব 10 years যাব পাৰে ন অকমান আগলৈ আহিবচোন ইয়াতে আৰু এয়াৰ পাম্প আছে এটো কি হয় দাদা আপুনি বুজাই দিব নি এটো এয়াৰ পাম্পৰ লগতে থাকে এয়াৰ পাম্প বুজিছো এয়াৰ পাম্পটো ইয়াৰ পৰা মানে ওলাই যায় হয় দৰ্শকসকল আমি ইয়াতে দেখাইছো যে বিভিন্ন ধৰণৰ সামগ্ৰী আপোনালোকক যি লাগে আপোনালোকে বায়োফ্লগ এটা কৰিবৰ কাৰণে যি সামগ্ৰীৰ প্ৰয়োজন হয় আপোনালোকৰ সেই প্ৰতিটো সামগ্ৰী ইয়াত পাব আমি এড্ৰেছটো আমাৰ ডেসক্ৰিপচন লিংকত দি দিম আৰু কন্টাক্ট নাম্বাৰটো আমি আগৰ ভিডিঅ'টোতো দিছিলো আমি খবৰ পাই আমি আহিছিলো আৰু এটা ভিডিঅ' বনাইছিলো আমাৰ ভিডিঅ'টো আমাৰ ডেসক্ৰিপচন বক্সত থাকিব ভিডিঅ'টোৰ লিংক আপোনালোকে গৈ তাত চাব পাৰে আমি পুনৰ আজি আহিলো ইয়াতে সামগ্ৰীখিনি দেখাও বুলি কি সামগ্ৰীনো লাগে বায়োফ্লগ এটা বনাওতে সেই সকলো সামগ্ৰী আমি ইয়াতে দেখাবলৈ চেষ্টা কৰিছো আহিলে আমাৰ ভিডিঅ' চাই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ জানিব বিচাৰে আপোনাৰ পৰিকল্পনাটো কেনেকুৱা আপুনি কেইটা টেংকি বনাম বুলি ভাবিছে প্ৰথমতে ধন্যবাদ জনাইছো মই তোমালোকে ভিডিঅ'টো তেনেকৈ আগবঢ়ালা তাতে কণ্টেক্ট নাম্বাৰ দিলা আৰু তাৰ অনুসৰি মই আহিলোঁ আজি তোমালোককো লগ পালোঁ ধন্যবাদ তোমালোকক মই প্ৰথমতে ষ্টাৰ্টিং এটাৰ পৰাই কৰিম যিহেতু পৰিস্থিতি কৰোণাই সকলো শেষ কৰিলে গতিকে নিজে স্বাৱলম্বী হোৱাৰ পথ এটা বাছি লৈ মই টেংকি এটা ডিচিশ্যন লৈছোঁ আৰু আহিলোঁ গোটেইখিনি ইয়াত মেটেৰিয়েলছখিনি গোটেইখিনি এভেইলেবল পাইছোঁ মোৰ ভাল লাগিছে একে জেগাৰ পৰা গোটেইখিনি ল'ম আৰু মাছটো ইহঁতেই দিব ইয়াৰ পৰা নিম পোনাটো আৰু মই ইয়াতে বিক্ৰী কৰিম মানে সিহঁতে কিনিব গতিকে মোৰ কোনো অসুবিধা নাই মই প্ৰথম ষ্টাৰ্টিং টেংকি এটাৰ পৰা কৰোঁ নেক্সট লাহে লাহে মই বঢ়াই যাম আৰু ধন্যবাদ হয় দৰ্শকসকল এইখিনিতে আৰু এটা কথা জনাই থওঁ আপোনালোকে যিটো মাছ পুহিব বা পোনাটো ডাঙৰ কৰি আপোনালোকে বিক্ৰীৰ বাবে পুহিব সেই সকলো মাছ এওঁলোকৰ যি পোনা গ্ৰহণ কৰিছিলে এওঁলোকৰ পৰা এওঁলোকৰ তাতে সেই মাছখিনি ডাঙৰ কৰি আকৌ বেচিব পৰা সুবিধাও আছে আপোনালোকে বেচাৰ চিন্তাও কৰিব দৰকাৰ নাই ইয়াতে আপোনালোকে বেচিব পাৰিব আমি আজি আহিলো ভাল লাগিলে ইয়াতে সকলো ধৰণৰ সামগ্ৰী আছে পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু কওঁ যে আমাৰ এই ভিডিঅ'টো চাই যিসকলে বায়োফ্লগ কৰিবলৈ উৎসাহিত হ'ব বা বায়োফ্লগ কৰিম বুলি ভাবি ইয়াত আহিব আমাৰ এই ভিডিঅ' চাই আহিছো বুলি ক'ব আমাৰ ইয়ং আছাম ইউটিউব চেনেলটোৰ পৰা আহিছো বুলি যদি কয় ইয়াতে নিশ্চয়কৈ দাদাসকলে কিবা এটা আপোনালোকক ডিছকাউণ্ট দিবলৈ চেষ্টা কৰিব ৰেহাই মূল্যত দিবলৈ চেষ্টা কৰিব দাঙিব নোৱাৰি নমাওঁতে কৈছে সকল আমি বস্তুখিনি প্ৰায় লৈয়ে ল'লোঁ আমি ধুনীয়াকৈ গাড়ীখনত আচলতে আতিব বুলি ভবা নাছিলোঁ প্ৰশান্ত দাদাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব প্ৰশান্ত দাদাই খুব সুন্দৰকৈ গাড়ীখনতে এই সৰু গাড়ীখনতে গোটেই বস্তুখিনি সুমুৱাই দিলে তে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম